हेलो गाइस स्वागतम জানাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 31 আগষ্ট 2024। আজি তাৰিখটো কোৱাৰ মানে বিশেষ এটা কাৰণ আছে, যেনেকৈ মই দক্ষিণ কামৰূপৰ ল'ৰা, আমাৰ দক্ষিণ কামৰূপৰে বিশিষ্ট এজন শিল্পী, নাম ক'লে সকলোৱে জানিব। কৈ দিছোঁ, কুমাৰ ভৱেশ ডাঙৰীয়াৰ এটা নতুনকৈ গীত শুভ মুক্তি পাব আজি। তো সেই গীতটিলৈ শুভ মুক্তিৰ অনুষ্ঠানত যাই আছোঁ আমি। দাদা ক'ত হ'ব এইটো? আবুচিন জামৰ তলত হ'ব। কুমাৰ ভৱেশৰ বন্ধু, বেছিভাগ গান তেওঁৱে লেখে। বনজিৎ তালুকদাৰ তেওঁৰ ৰাশিৰত অনুষ্ঠান কৰা হ'ব। উন্মোচন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। যাবলৈ ওলাইছোঁ, ভ্লগটো চাই থাকিব। ধন্যবাদ। ইয়াতে গম পালোঁ যে আমাৰ পলাশবাৰী সমষ্টিৰে জনপ্ৰিয় বিধায়ক হেমাংগ ঠাকুৰীয়া দাদাও আহিব। তো তেওঁৰ লগত দুই এষাৰ কথা পাতিব চেষ্টা কৰিম। বাকী ভাল লাগিছে কুমাৰ ভৱেশ ডাঙৰীয়াৰ নতুন নতুন গানবিলাক আহি থাকে, কাৰণ আমাৰ দক্ষিণ কামৰূপৰে আৰু একেবাৰে মানে জেনুইনলি মানুহৰ বিৰাট ভাল লাগে। তেওঁৰ লগতো কথা পাতিব চেষ্টা কৰিম। তো জড়িত থাকক মোৰ ভিডিঅ'টোৰ লগত। তো গাইজ মানে ৰাইজ আমি মানে আহি পালোঁ য'ত আমাৰ ভৱেশ দাৰ গানটো শুভ মুক্তি হ'ব। যদিকে আমি মানে আজি সঁচাকৈ গৌৰৱ কৰিব লগা দিন। তেখেতৰ যিবিলাক গান আছে আমাৰ অসমবাসীয়ে গোটেইবিলাকে শুনিছে। তো আপোনালোকে কওক কেনেকুৱা লাগিছে এই গানবিলাক। আচলতে আমি আমাৰ দক্ষিণ কামৰূপৰ ভাষাটোৰ কাৰণে কোনোবা নহয় কোনোবাখিনিত আমি তল পৰি থাকিব লাগে। তথাপিও আমি তেখেতৰ ভাষাৰ যি সুৰ অল অসমে শুনা পাইছে, তো জানে। তো আজি ইয়াতে আমাৰ তেখেতৰ গানটোৰ শুভ মুক্তি হ'ব। তেখেতৰ লগত দুআষাৰ কথা পাতিব চেষ্টা কৰিম। হয় জানো কেনেকৈ পাতোঁ মানে গম নাপাওঁ। তেখেত আজি বহু ব্যস্ততা আছে, তথাপিও আমি চেষ্টা কৰিম তেখেতৰ লগত কথা পাতিব। তো আজি ইয়াতে আমাৰ তেওঁৰ গানটোৰ শুভ মুক্তি হ'ব। আব্বুজিন নামৰ ইয়াতে এখন ৰিজৰ্ট আছে, তাতে আমাৰ দাদাৰ গানটো ৰিলিজ হ'ব। গানটোৰ নামটো আপোনালোকে কোৱা নাই, গানটোৰ নাম হৈছে ঔ আটা। শুনিবত মানে অলপ দিগদাৰ পাইছে, কিন্তু গানটো শুনিব। আজি চাগে ইউটিউবত ৰিলিজ দিব। তো আশা থাকিল আৰু সকলোৱে মৰম দিয়ক সেই গানটোত। বাকী দাদা যদি ভিতৰত আছে, দাদাৰ লগত কথা পাতিব চেষ্টা কৰিম। তো মোৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আমি তেখেতক নিৰ্দিষ্ট স্থানলৈ আমন্ত্ৰণ জনাইছোঁ। হয়, আজি আমাৰ দাদাৰ গীত এটি শুভ মুক্তি পালে। দাদা কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, আৰু এই গীতটি অসমবাসী ৰাইজে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। কাৰণ আজি শুভ উন্মোচন কৰিলে পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। মোৰ গতিকে খুব ভাল লাগিছে আজিৰ এই অনুষ্ঠানটি, আৰু মই আশাবাদী এই গীতটি অসমবাসীয়ে আঁকোৱালি। অসমবাসীক ৰাইজক এটাই অনুৰোধ জনাইছোঁ যে দাদাৰ এই গীতটি সঁচাকৈ ধুনীয়া। আপোনালোকেও মৰম দিয়ক। দাদাৰ অফিচিয়েল ইউটিউব চেনেলত এই গীতটি পাব। তো এইখিনিয়ে আশা থাকিল। দাদা শুভকামনা আছিলে। তো আমাৰ লগত ভৱেশ দাৰ বৌ আছে। তো কেনেকুৱা লাগিছে? আপুনিতো এই বিশ্বভ্ৰমণৰ সময়তো আছিলে, কেনেকুৱা পৰিৱেশ আছিল তাত? ধুনীয়া পৰিৱেশ, গাঁৱলীয়া মানে একদম মানে থলুৱা, আৰু আমাৰ যিখিনি আমাৰ মানে ভিডিঅ'টোত মানে যিখিনি আমাৰ মানে বস্তু দৰকাৰ আছিল আমি গোটেইখিনি তাতে মানে লোকেশ্যনটোত পাই গৈছোঁ। মানে খেৰী ঘৰ বা এনেকুৱা মাছ যে ধৰে খালৈ, গোটেইখিনি আমি মানে যোনখিনি জেগাত মানে ভিডিঅ'টো বনোৱা হৈছে গোটেইখিনি আমি পাইছোঁ। খুব ধুনীয়া এটা পৰিৱেশ, ধুনীয়া পৰিৱেশ। আচলতে গীতটো সঁচাকৈ ধুনীয়া। আপোনালোকে আমাৰ ভৱেশ দাৰে মাইনা হয় চানবি প্ৰডাকশ্যনৰ তৰফৰ পৰা এই গানটো ৰিলিজ দিয়া হৈছে। তো আপোনালোকে ভৱেশ দাৰ ইউটিউব চেনেলত পাব। তো বৌ আজি আমি যাই থাকোঁ। ভিডিঅ'টো সঁচাকৈ মৰম দিব আপোনালোকে। অসমবাসী ৰাইজলৈ এইখিনিয়ে অনুৰোধ থাকিল যে গানটোত অলপমান মৰম দিয়ে যাতে। ধন্যবাদ। হয়, তাৰ পৰা ঘৰ আহি পালোঁ। ঘৰ আহোঁতে অলপ দেৰি হৈ গ'ল, কাৰণ তাৰ পৰা আহিব মনে যোৱা নাই। বহু কেইগৰাকী শিল্পীক লগ পালোঁ তাত। বিশেষকৈ গীতটিয়ে সুন্দৰ আছিল, গীতটিৰ মাত কথা সুৰ। বিশেষ হৈছে আমাৰ ভৱেশ দাৰ কণ্ঠটি এক সুকীয়া। মই আপোনালোকক ভিডিঅ'টোত অলপমান দেখাই দিছোঁ, তো আপোনালোকে এইখিনি চাই লওক। Oh
এনেদৰে আজি আমাৰ ভৱেশদাৰ নতুন গীতটি শুভ মুক্তি পালে। এই ভিডিঅ'টি আপোনালোকে ভৱেশদাৰ অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হ'ব। চান্দি প্ৰডাকশ্যনৰ ফালৰ পৰা এইটো প্ৰডিউচ কৰা হৈছে। তো আপোনালোকে ভিডিঅ'টো চাওক, অলপমান অসমবাসীৰ ৰাইজে আমাৰ দক্ষিণ কামৰূপৰ ভৱেশদা যি আইকন বুলি কয় ভৱেশদাৰ গীতটিক অলপ মৰম দিয়ক, এইখিনি আশা ৰাখিল। আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আচলতে মই ভিডিঅ'টো বনাইছোঁ আমাৰ ভৱেশদা যিহেতুকে আমাৰ ওচৰৰে শিল্পী, আৰু মই ভৱেশদাক খুব ভাল পাওঁ। তো গৈছিলোঁ, আমাক মাতিছিল, মই দাদাহঁতক মাতিছিল, তো এনেকৈ গৈছিলোঁ। মই ভিডিঅ'টো বনাই দিলোঁ, আপোনালোকে কেনে পালে জনাব। বাকী এতিয়া বাই বাই, শুভৰাত্ৰি, জয় অসম।